and welcome to my channel Maya's Vlog. আজি কেইদিনমানৰ পৰা আমাৰ এই কিবা ভূতে পাইছে সদায় সদায় পইচা বিচাৰি থাকে এই বোলে আজি 1000 কালি 2000 তাৰপিছত 5000 পইচা কাক নালাগে মানে মুঠতে সদায় সদায় এটা পইচা বিচাৰিবই বিচাৰিব ডাঙৰ ডাঙৰ সপোনবিলাকৰ পৰা সৰু সৰু আশাবোৰ পূৰণ কৰিবলৈ বহুত পইচাৰ প্ৰয়োজন হয় আজিকালি মা ইমান পইচাৰ কৰে কি নাজানো কি কৰে মইতো কেতিয়াও দিয়েই পোৱা নাই দিলেহে গম পালো হয় কি কৰে আকলি নোট কেইটাৰে ভিডিঅ'টো বনালো কিন্তু সপোনবোৰ পূৰণ হ'ব জানো আমাৰ নিচিনা মানুহৰ সপোনবোৰ এই গেলামাল দোকান আৰু বজাৰতে থানপান হৈ পৰে পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টো লৈ হয়নে আজি বজাৰত যাব লাগিব অলপমান পইচা দি যাবাচোন এই বজাৰখনতো যে ইমান যে বস্তুৰ দাম আমাৰ এৰ মতে টাউনৰ বজাৰতকৈ বোলে গাঁৱৰ বজাৰত বস্তুৰ দাম কম এখন গাঁও আৰু এখন টাউনৰ ইমান যে পাৰ্থক্য আপোনালোকে চাব আৰু এটা কথা ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু জনাব কেনে হৈছে এই দেখিলে নহয় টাউনৰ বজাৰত চব বস্তুৰে ইমান দাম 30 টকা এইবিলাক কাৰণতে বজাৰ কৰিব ইচ্ছা নাযায় আমাৰ টংলা বজাৰত ইমান দাম হৈছে বস্তুৰ বেচাৰি কোনে ক'ব যে কেৱল টংলা বজাৰতে নহয় সকলো বজাৰতে বস্তুৰ যি দুই চাইড দাম ফুলকবি কেনেকৈ দিছে 80 টকা বিলাহী ফুলকবি কিলো 80 আৰু বিলাহী পোৱা 20 একে কথা মোৰ নাই ডাইলগটো ফুলনি মানে বাগিচা বজাৰ কৰিব ইচ্ছা নাযায় বেঙেনা 60 ভাবিছোঁ গাঁৱৰ বজাৰত যাই অলপ তাজা চব্জি পাচলি লৈ আহোঁ ঠিক আছে এবাৰ গাঁৱৰ বজাৰখনত ট্ৰাই কৰি আহোঁ টাউনত বজাৰত বজাৰ কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে ভাবিছোঁ অলপ গাঁৱৰ বজাৰ ফালে যাওঁ নেকি চাওঁ তাতে অলপমান ভাল ডাঙৰ ডাঙৰ সপোন দেখি থাকিবলৈ আমাৰ সময় নাই আমি বিচাৰিব লাগিব কোনখন বজাৰত কোনটো পাচলিৰ দাম কম গতিকে তাকেই খেদি যাওঁ আৰু গাঁৱত আহি প্ৰথম ঝটকাটো খালোঁ ইয়াত দেখোন 40 টকাৰ পৰাহে আৰম্ভণি হৈছে মূলা 30 কিলো টংলা বজাৰত মূলা 20 বান্ধাও 30 টংলাটো 30 আমাৰ তাৰে বজাৰত যিবিলাক বস্তুৰ দাম বেছি আছিল আমি ভাবিছিলোঁ যে গাঁৱত সেইবিলাকৰ দাম কম হ'ব চাগে কিন্তু ইয়াতে দেখোন একেই অৱশ্যে এখন বজাৰত কিছুমান ঘৰুৱা বস্তু যেনে কলাখাৰ অমিতাৰ ফুল আৰু আপোনাৰ পুই শাক এইবোৰ কিছুমান বস্তু ফ্ৰেছ বস্তু পোৱা গৈছে দামবোৰ অৱশ্যে কোনো ক্ষেত্ৰতে কম নহয় ফুল যে এইটো ফুল এইটো কি ফুল এইটো কি ফুল চন্তা ফুল পিছে শৰতৰ ফুল আমাৰ এই ৰান্ধিব নাজানে কিছু কিছু ক্ষেত্ৰত টাউনৰ বজাৰতকৈ গাঁৱৰ বজাৰত দাম বেছিহে এতিয়াও সেই একেই দাম গাঁও বুলি আহিলোঁ তাজা বস্তু পাম বুলি বাকী পইচা বচোৱাৰ যিটো উদ্দেশ্যৰে আমি গাঁৱৰ বজাৰখনলৈ আহিছিলোঁ সেই উদ্দেশ্যটো বাৰু সফল নহ'ল একোতো নাপালোঁ এই নাৰিকলটো পালোঁ 20 টকাত কল পালোঁ 10 টকাত আৰু এয়া কমলা পালোঁ গতিকে টাউনৰ বজাৰতকৈ গাঁৱৰ বজাৰৰ দাম কম আমাৰ মায়েৰ যিটো ধাৰণা আছিল সেইটো ভুল প্ৰমাণিত হ'ল এইখিনি লৈ যাই আছোঁ আৰু উপায় নাই আৰু চবফালে দাম বেছি একেটাই খাম আজি আৰু ৰাতি নাৰিকল খাম কল খাম এইবিলাক খাই উঠাৰ পিছত কমলা খাম শাক চব্জি নাই 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 একেই দাম টাউনৰ নিচিনাই উপায় নাই আৰু দেই আমাৰ পইচা ৰাহি হওক নহওক
কিন্তু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।